পিঁয়াজ কিনিছোঁ পিঁয়াজটো থাকিলোঁ মই পিঁয়াজটো অলপ ডাঙৰ ডাঙৰ কাটিছোঁ ফাইনেলি ৰেডি হ'ল মোৰ তো মই ফাইনেলি বহি ল'লোঁ এয়া থালত লৈছোঁ Oh my god, so next level. Hi, hello, welcome back to my YouTube channel. So, এতিয়া বাজিল 2টা তো মই পেটত অলপ ভোক লাগি আছে তো কি আছে কি নাই অলপ কিচেনত যাই চাওঁ তো আজি মই অকলে আছোঁ ৰুমত কোনো নাই তো একদম ৰ'দ দিছে ৰ'দৰ পৰা ওলাব বহুত টান পৰি আছে তো মই গৈ আছোঁ কিচেনত কি আছে কি নাই অলপ চাই লওঁ তাৰপিছত এনে একো বনোৱা নাছিলোঁ ৰাতিপুৱাৰ কিবা আছে নেকি চাওঁ যদি নাই কিবা অলপ বনাই খাব লাগিব ভোকো লাগি আছে আৰু মেইন কথা বনাব আলহ লাগছে তো আমাৰ ইয়াৰ দৰ্জাখন বহুত হাল্লা কৰে ৰে পাকঘৰৰ তো আছে কি নাই অলপ চাই লওঁ আজি যিহেতু কোনো নাই একো বনোৱা নাই এইফালে চব ওলমি আছে আৰু এইফালে এই উল্টা হৈ আছে তো যিহেতু একো নাই তো এইবিলাকে চয়াবিন আলু এইবিলাক আৰু কিমান খাম তো এতিয়া অলপ চাহ বহাব লাগিব চাহ অলপ বহাম তো মই দোকানৰ পৰা আহোঁ দোকানত মেগী 2 পেকেট লৈ আহোঁ তাৰপিছত মেগীটো মোৰ ষ্টাইলত মই বনাই খাম তো চাব আপোনালোকে তো ভিডিঅ' বহুত দিন হ'ল দিব পৰা নাই কাৰণ সময় নাপাওঁ ৰাতি 8টাৰ পৰাই কাম হয় তো যিহেতু আৰু সন্ধিয়া একদম ভাগৰ ইচ্ছা নাযায় কেতিয়াবা হয় 1টা বজাৰ পৰা কাম হয় এই গৰমৰ কাৰণে ওলাব ইচ্ছা নাই একদম নক'ব আৰু একদম দেহা একদম মৰি গৈছে একদম ৰাতিপুৱাৰ পৰাই কাম খালি কাম তো এইফালে আৰু ফেক্টৰী বনাই আছে আমাৰ তো দেখানে ৰ'ব মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ নতুন ফেক্টৰীৰ কাম আৰম্ভ হ'ব আৰু প্ৰায় যোগাৰবিলাক আনিছে মেচিন পাতি অনা হৈছে তো ৰ'ব মই আগতে দোকানত গৈ আহোঁ দোকানৰ পৰা আহি আপোনালোকক দেখুৱাই আছোঁ মই মেগী বনাম এইখন মাৰিব পাহৰিছোঁ এতিয়া নহ'লে আৰু কি সোমাই কি থাকে কোনো ঠিক নাই তো মই ৰুমত যাওঁ ৰুমৰ পৰা পইচা লওঁ 10-20 টকা দি পাওঁ তাৰপিছত মেগী আনিম মেগী বনাই খাম তো মই দোকানত যাওঁ দোকানৰ পৰা মেগী 2 পেকেট লৈ আহোঁ তাৰপিছত বনাই আপোনালোকক লগ পাম এতিয়া আৰু মই দোকানৰ পৰা আহিছোঁ মই এতিয়া দোকানত গৈ আছোঁ তো সেইদিনা এইখিনিত JCB খুন্দাই আছিলে এতিয়া বৰষুণ দিয়াৰ কাৰণে গোটেইখিনি গৰা খহি গ'ল তো দোকানী মেগী লাগিছিলে মেগী 2 পেকেট দিয়ক মেগীকে খাওঁ আৰু তো গেট মাৰিলোঁ তো কি কয় ইমান গৰম ইমান ৰ'দ দিছে মই একদম চিনি পোৱা নাই মই পিছফালে গৈ থাকিব লগা হৈছে তো মই খাই খালোঁ তো মেগী আনিলোঁ মেগী বনাম তো এইফালে চাওক নাজাৰা চাওক ফেক্টৰী মাজত পুখুৰী আছে পিছত বাৰু ভালকৈ দেখুৱাম তো এতিয়া চাওক মই মেগী 2 পেকেট লৈ আহিছোঁ তো মই বনাম এক বেলেগ ষ্টাইলত উত্তেজিত গৰমি হেৰি ফেন দিব লাগিব ফেন ঘূৰিব ইফালে দৰ্জা খুলিছোঁ পোহৰটো আহিব তো মই এতিয়া মেগীটো বেলেগ ষ্টাইল বনাম আপোনালোকে চাই মই কেনেকুৱা বনাওঁ গৰমত একদম ঘামি গ'ল
গৰম অ' মাই গড তো এতিয়া মই মেগী লৈছোঁ তো আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ এতিয়া মই গেছ জ্বলাই মই কোনে কেনেকুৱা বনাই ক'ব মই প্ৰথমতে গেছত এই কি কয় এইটো পানী অলপ দি উভৰাই ল'ম মেগীটো খুলি আছোঁ ৰ'ব মই মেগীটো খুলি তো এখন মই দিব লগাইছে এখন মই খুলি আছোঁ তো প্ৰথমতে মছলা নিজে প্ৰথমতে মই উভৰাই ল'ম ঠিক আছে তো এইখন দিম পানীত এনেকুৱাকৈ ঠিক আছে অলপ গৰম কৰি থৈ দিছোঁ আৰু এটা আছে আৰু এটা আছে এইটো খুলি মাৰি দিছোঁ পানীত ঠিক আছে মছলাটো মই ভাবিছোঁ দিছোঁ মছলা ইমান মই দিছোঁ এনে চৰি মই দিছোঁ মছলা পাতি খাই ভাল নাপাওঁ তো মছলাটো এপেকেট তেলেও হ'ব চাগে কিবা গুটি হৈ আছে মছলাটো কিবা অলপ বেয়া হৈছে লাগি আছে তো বাৰু মই এইখিনি উতলি থকালৈকে মই এইখিনি ডাষ্টবিনটোত থৈ আহোঁ আমাৰ ইয়াতে ডাষ্টবিন আছে তো মই পাকঘৰটো সদায় ক্লিয়াৰ হৈ থাকিলে ভাল লাগে এইটো আমাৰ ডাষ্টবিন পূৰা ভৰ্তি হৈ আছে তো পেলাই আমাৰ ডাইনিং টেবুলটো আমি এতিয়া 4জন খাওঁ এতিয়া আমাৰ ফিল্টাৰ পানী থাকে তাৰ পৰা ফিল্টাৰ কৰোঁ খাওঁ এতিয়া মই চাওঁ এইটো এতিয়া যিটো হৈ আছে তো মই এতিয়া কি কৰিম এতিয়া পিঁয়াজ লৈছোঁ দুটা তাত কটাৰীখন লৈছোঁ পিঁয়াজ চেলি ধুই আছোঁ ফাইনেলি মোৰ এয়া মেগীখিনি হৈ গ'ল মই এইখিনি বইল কৰি লৈছোঁ এতিয়া আৰু ইফালে পিঁয়াজ জ্বলা কাটি লৈছোঁ তাৰপিছত মই ইফালে কেৰাহীত তেল দি দিছোঁ আৰু এতিয়া চাই থাকিব আপোনালোকে মই এতিয়া বনাই আছোঁ মোৰ ষ্টাইলত তেলটো গৰম হ'ব লাগিব অলপ তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিম পিঁয়াজ অলপ কি দিব লাগে দি ল'ম তাৰপিছত দেখুৱাইছোঁ ৰ'ব তো মই পিঁয়াজ দিলোঁ জ্বলা পিঁয়াজ দি লৈছোঁ পিঁয়াজটো অলপ ভাজি লওঁ মই পিঁয়াজটো অলপ ডাঙৰ কাটিছোঁ অলপ পিঁয়াজটো ডাঙৰ কাটিছোঁ যাতে মই পিঁয়াজটো খাই পাওঁ ঠিক আছে অলপ গেছটো কমাই ল'ব লাগিব গেছ কমাই দিয়া হ'ল এতিয়া মই মেগীখিনি ভাজিম ইয়াতে জলকীয়া দিলোঁ পিঁয়াজ দিলোঁ অলপ নিমখ দিম আৰু মেগীত যিটো অহা মছলা আছে মেগীৰ লগত যিটো মছলা আহিছে এই মছলা অলপ দিম ঠিক আছে এতিয়া মই দিলোঁ এতিয়া মই মেগী দিলোঁ অলপমান নিমখ দি দিম মোৰ পিছত অকণমান দিওঁ বাছ অলপ আৰু দিওঁ ফাইনেলি পেকেট মছলাটো দি দিম মছলাটো দিয়াৰ লগে লগে মেগী ৰেডি য়েছ মোৰ মেগী হৈ গ'ল তো এতিয়া মই খাম ফাইনেলি ৰেডি হ'ল মোৰ তো এতিয়া মই খাম তো চাওক আপোনালোকে অলপ মেলি লৈছোঁ সোনকালে ঠাণ্ডাটো সোনকালে হয় তো এতিয়া মই খাই আছোঁ তো মই ফাইনেলি বহি ল'লোঁ এয়া থালত লৈছোঁ তো এতিয়া মই খাম তো কেনেকুৱা লাগে দেখিছোঁ আপোনালোকক জনাই আছোঁ তো মই আগতে খাই লওঁ প্ৰথমতে আপুনি খাওক 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 খাওক
তো এতিয়া মই খাম, আপোনালোক চাই থাকক কেনেকুৱা লাগে আপোনালোক জনাই আছোঁ। My God. Oh my God. So next level. ইমান ধুনীয়া হৈছে মানে, আজি মই ফাৰ্ষ্ট টাইম খাইছোঁ এনেকুৱা। তো এনেকুৱা বনাই খোৱাটো সুবিধা নহয়। তো আজি যিহেতু কোনো নাই, অকলে আছোঁ। তো কি কৰোঁ কি নকৰোঁ, ধৰ বৰিঙো লাগি আছে, ভোকো লাগি আছে, ভাত বনাব ইচ্ছা নাই। তো অকলে ভাত খাব ভাল নালাগে। তো মেগী লৈ আহিলোঁ 2 পেকেট, এনেকুৱা ধুনীয়া বইল কৰিলোঁ। বইল কৰি আপোনাৰ দেখাই হৈছে কেনেকুৱা বনাইছোঁ। তো আপোনালোকেও কেতিয়া সময় পালে এনেকুৱা বনাই খাব। তো আল্টিমেট। My God. Unbelievable. So next level taste হৈছে পুৰা। দুই মিনিটত চাফা কৰি দিলোঁ। তো মই এতিয়া পানী, তো নেক্সট লেভেল। তো এতিয়া মোৰ খাৱা লোৱা কমপ্লিট। চ' এতিয়া লগৰকেইজন আহিব সন্ধিয়া। তো সন্ধিয়া লগৰটা আহিলে একেলগে ভাতটো বনাই খাম। তো এতিয়া মই আৰু কৰিম। তো ভিডিঅ'টো আজিলৈকে ইমানতে ষ্টপ কৰি দিওঁ, কাৰণ মই এতিয়া আকৌ শুম। তো আৰু মই খোৱা ভিডিঅ'টো দেখুৱাই আপোনালোকৰ লাভ নাই। তো মানে মেগী বনোৱা ষ্টাইলটো মই খালি আপোনালোক দেখালোঁ। আপোনালোকে বেয়া কমেণ্ট নকৰিব, বেয়া জাজ নকৰিব, ঠিক আছে। Oh my God. বতৰ চোৱা কেনেকুৱা হৈ আছে, আল্টিমেট। তো আজিলৈ ভিডিঅ'টো ইমানে সামৰোঁ, বাই।